এইটো যে টেষ্টি কিচেনলৈ স্বাগত জনাই। আজি মোৰ ৰেচিপি হৈছে দৈৰে ৰন্ধা মুৰ্গী মাংস। সেই দৈৰে ৰন্ধা মুৰ্গী মাংস বনাবৰ কাৰণে মই এয়া আধা কেজি মুৰ্গী মাংস লৈ লৈছোঁ। এয়া সুন্দৰকৈ ধুই পখালি কাটি কুটি এয়া ললোঁ আৰু এয়া অলপমান দৈ লৈছোঁ। দৈটো মিক্সিত মই অলপমান মাৰি লৈছোঁ। তাৰপিছতে এয়া আদা নহৰু পিঁয়াজ লৈছোঁ। এতিয়া এই আদা নহৰু পিঁয়াজটো মই মিক্সিত গ্ৰাইণ্ড মেচিনত পিচিলোঁ। এতিয়া মই ইয়াতে অলপমান এয়া জোখমতে এয়া নিমখ দিলোঁ। তাৰপিছতে এয়া পেষ্ট কৰি লোৱা আদা নহৰু আৰু পিঁয়াজৰ পেষ্টটো ইয়াতে মই এয়া দি দিলোঁ আৰু ইয়াতে এয়া ফেটি লোৱা দৈখিনি ইয়াতে মই ঢালি দিলোঁ। এতিয়া এইটো মই সুন্দৰকৈ এনেকৈ সানি মই এইটো ইয়াত দেখিছেনে সুন্দৰকৈ এইটো সানিব লাগিব। এইটো সুন্দৰকৈ সানিলোঁ। সানি পেলাই কি কৰিম, মই এনেকৈ ঢাকি মই 1 ঘণ্টা সময় ৰাখি থ'ম। এতিয়া মই ইয়াতে এয়া মছলাৰ নামত জলকীয়া গুড়ি দিলোঁ, গৰম মছলা দিলোঁ, চিকেন মছলা দিলোঁ, মিট মছলা দিলোঁ। এই গোটেইখিনি ইয়াতে দি দিছোঁ আৰু ইয়াতে এয়া অকণমান কৰ্ণফ্ল'ৰ দি দিছোঁ। এতিয়া এইখিনি সুন্দৰকৈ মই মিক্স কৰি পেলাম। এতিয়া এয়া পানী দি মই মছলাৰ মিশ্ৰণটো সুন্দৰকৈ এয়া সানি ল'লোঁ। ইতিমধ্যে আৰু এটা পিঁয়াজ আৰু এটা বিলাহী কাটি ল'ম। ইতিমধ্যে বিলাহীখিনি কটা হৈ গৈছে। আপোনালোকে ভিডিঅ'টো পঢ়িলাৰ পৰা শেষলৈকে চাব দেই, তেতিয়াহে ধৰিব পাৰিব। ইয়াতে মই এটা শুকান জলকীয়া পেলাই দিলোঁ, এটুকুৰা ডালচেনি পেলাই দিলোঁ, কেইটামান লং পেলাই দিলোঁ কেৰাহীটোত মাংস ভাজিবৰ কাৰণে, কেইটামান ধনিয়া গুটি পেলাই দিলোঁ, এটা তেজপাত পেলাই দিলোঁ আৰু কেইটামান এয়া গোটা জিৰা পেলাই দিলোঁ। ইয়াতে মই কাটি লোৱা পিঁয়াজখিনি ভাজি দিলোঁ। দুটুকুৰামান পিঁয়াজ অকণমান ডাঙৰকৈ দিছোঁ দেই। দেখিছে সুন্দৰকৈ ভাজি আছোঁ। ইয়াতে মই বিলাহীখিনি পেলাই দিলোঁ আৰু তাতে মই কি কৰিলোঁ, এইখিনি মাংসখিনি যিখিনি দৈৰে সানি থৈছিলোঁ, পিঁয়াজ নহৰু আৰু দৈৰে ইয়াতে ঢালি দিলোঁ। ইয়াৰ নহৰুটো অলপ বেছিকৈ লাগে দেই, তেতিয়া সোৱাদ হয়। সেইকাৰণে মই নহৰু অলপ বেছিকৈ দিছোঁ। টেষ্ট কৰোঁতে নহৰু মই অলপ বেছিকৈ দি দিছোঁ। এনেদৰে মই অখন্তক ঢাকি ৰাখিলোঁ। গেছটো হাই ফ্লেমত দিছোঁ দেই। এয়া চাওক, ইতিমধ্যে এয়া মই জুইটো ল' ফ্লেমত দি ৰাখিছোঁ। এতিয়া মিডিয়াম ফ্লেমলৈ নিম। এয়া ইতিমধ্যে মাংস সিজি গৈ আছে। ইয়াতে মই কি কৰিম, এতিয়া এয়া পেষ্ট কৰি লোৱা মছলাখিনি মিক্স কৰি লৈছিলোঁ যে মছলা গোটেইখিনি ইয়াতে মই এতিয়া পেলাই দিম। পেলাই দিলোঁ। ইয়াতে নিমখ অলপ দিছোঁ, আগতে অলপ দিছোঁ কাৰণে কমাই দিছোঁ। এইখিনি এতিয়া সুন্দৰকৈ লৰাই দিম। দি পেলাই মিডিয়াম ফ্লেমত মই প্ৰায় 10 মিনিট সময় মই এনেকৈ উতলিবলৈ দিম। ইতিমধ্যে চাওক, এয়া সুন্দৰকৈ দৈৰে ৰন্ধা মুৰ্গী মাংস প্ৰস্তুত হৈ গৈ আছে। দৈৰে ৰন্ধা মুৰ্গী মাংস ইয়াত কি সুন্দৰকৈ চাওক, কি সুন্দৰকৈ প্ৰস্তুত হৈ গৈ আছে। ইয়াতে মই অকণমান লগা জোখাৰে পানী দিলোঁ। এইকণ পানী লাগিব, সেইকাৰণে অকণমান পানী দি পেলাই আৰু 2 মিনিটমান সময় উতলিবলৈ দিম। এতিয়া কি কৰিম, ইয়াতে মই অকণমান এয়া চেনি দি দিলোঁ। যিহেতু দৈ দিয়া হৈছে, গতিকে অকণমান যদি চেনি দিয়া যায় তেতিয়া তাৰ সোৱাদটো আৰু সুন্দৰ হয় আৰু কালাৰটো বহুত সুন্দৰ হৈ আহে। এয়া চাওকচোন, চেনিখিনি ঘোটা যোৱাৰ লগে লগে মাংসৰ কালাৰটোৱে বেলেগ হৈ গৈছে। চাওক কি সুন্দৰ। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকেও সুন্দৰকৈ বনাই খাব। দৈৰে বনোৱা মুৰ্গী মাংসৰ জোল বা কাৰ্ড চিকেন কাৰী। গতিকে কাৰ্ড চিকেন কাৰী এইটো সুন্দৰকৈ আপোনালোকে প্ৰস্তুত কৰি খাব। এতিয়া হৈ গৈছে, মই গেছটো অফ কৰি দিম আৰু এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই ইমানতে সামৰিলোঁ।